जाथाया जालांबाय नखराबो दुखु दाहाजों गोदोहाबनांबाय नाथाय दायो दुखुथिया नखराव सौहैनो हमदों हानजा आफादनि दैदेनगिरिफ्रा नंगौ अदालगुरिनि इनकाउन्टाराव जिउ गोमानाय डिम्बेश्वर मोसाहारिनि नखराव दिनै आगान हैदों सालबारि बियाबनि एमसिएलए जय मोसाहारिया बाक्सा जिल्लानि जेंग्रेंपारा गामिनि डिम्बेश्वर मोसाहारिनि नखराव सौहैनानै एमसिएलए जय मोसाहारिया बुंदों बे इनकाउन्टार जाथाया जोबोद इनाय जाथाय नंखाय इनकाउन्टार जाथायाव जिउ गोमानाय दुखुथिया नखरनो नोगोद 50 लाख रां होनांगोन होननानै आसाम सरकारनिसिम दाबि खालामो মানুহজনক ওদালগুৰিৰ কোনবা কেনাৰাম বুলি দুদৰ্শ ব্যক্তিজনে মৃত গবলাক বিয়াৰ আমন্ত্ৰণ দি যোৱা 23 তাৰিখত ঘৰৰ পৰা মাটি লৈ গৈছিলে তাৰ পিছদিনাখন সোশ্যাল মিডিয়াত গবলাৰ মৃত শৰীৰটো মোবাইলবোৰত দেখা পায় এইখন গাঁৱৰ লগতে এইখন দুৰ্ভকীয়া পৰিয়ালৰ হোৱাদোৱা লাগে তাৰপিছত বাস্তৱত ঘটনা কি সেইটো জানাৰ কাৰণে ওদালগুৰিলৈ গুচি যায় আৰু পিছত গম পাওঁ এইটো একদম দুৰ্ভাগ্যজনক ঘটনা খুব পৰিকল্পিতভাৱে চোৰ ডকাইত টাইপৰ অসামাজিক কামত জড়িত থাকিলেও মৃত ব্যক্তিজন 2020 চনত জেল খাটি অহাৰ পিছত সপৰিয়ালে সাধাৰণ জীৱন যাপন কৰি আছিলে কিন্তু পৰিকল্পিতভাৱে মানুহজনক এই কেনাৰাম বোলা মষ্ট ৱান্টেড মানুহজনে মাটি লৈ যায় অন্যায়ভাৱে পৰিকল্পিতভাৱে পুলিচৰ জৰিয়তে ভুৱা ইনকাউণ্টাৰ কৰালে তো এইটো আমি বিপিএফ দলৰ ফালৰ পৰা গৰিহণা দিছোঁ ধিক্কাৰ দিছোঁ আৰু দুখিত ভুক্তভোগী পৰিয়ালক 50 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ আৰু আমাৰ অসম চৰকাৰৰ মাননীয় শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰে দেৱলৈ আমি ভুক্তভোগী পৰিয়ালৰ হৈ ৰাইজৰ যিটো দাবী ভুক্তভোগী পৰিয়ালে যাতে ন্যায়টো পায় এইটো মই আবেদন ৰাখিছোঁ